ইউটিউব চেনেল মই পাৰছাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আপোনালোকক দেখাম আমাৰ হোষ্টেলৰ ৰুমটো, তেন্তে বলকচোন চাওঁ। এতিয়া মই ৰুমৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া মোৰ ফ্ৰেণ্ড কাজু আৰু তাইৰ বিচনা, আৰু এইখন বিচনা মোৰ ফ্ৰেণ্ড অদিতিৰ, আৰু এইখন বিচনা মোৰ। এতিয়া আমি ক্লাছৰ পৰা আহিলোঁ। এতিয়া কিবা এটা খাম, যিহেতু আমাৰ ভাগৰ লাগিছে সেইকাৰণে এতিয়া একো নবনাওঁ। আমি এতিয়া খাম চানা। এতিয়া আমাৰ চানা খাই শেষ হৈছে। এই বাইদেউগৰাকীয়ে বেছিকৈ খাইছে চানা। এইখন হৈছে মোৰ পঢ়া টেবুল, আৰু ইয়াত বহী কেইখনমান আছে। আৰু ইয়াত লিখা আছে বৰ্ষা। এই ৱৰ্ডটো লিখি দিছে মোক কাজুমণিয়ে। এয়া হৈছে কাজুমণিয়ে অঁকা কেইখনমান ধুনীয়া ধুনীয়া ছবি। তাই খুব ধুনীয়া ছবি আঁকে। আৰু অদিতিৰ বিচনাৰ কাষতে আছে এখন খিৰিকী। ৰাতিপুৱা এই খিৰিকীখনৰ কাষত বহি বাহিৰৰ পৰিৱেশটো চাই খুব ভাল লাগে। এইখন হৈছে আমাৰ আনলা। এই কাপোৰযোৰ কাজুৱে ফুল কৰিছে। ভালদৰে দেখুৱাইছোঁ কাপোৰযোৰ। তাই আজৰি সময়ত এইদৰে ফুল কৰে। কাপোৰযোৰ সম্পূৰ্ণ হোৱাগৈ নাই ফুল কৰি। এতিয়া মই আপোনালোকক লৈ যাম বেলকনিলৈ। আমি যাম বিহু চাবলৈ। এয়া মোৰ লগৰ অদিতি। নমস্কাৰ। এয়া আমাৰ পাছফালে আহি আছে ক্ষীৰোমণি। বিহু কৰ্মশালা চাবলৈ মোৰ লগত গৈছে অদিতি, মনিকা, কংকনা আৰু ক্ষীৰো। এতিয়া আমি বিহু কৰ্মশালা পালোহি। ভিডিঅ'টো শেষলৈকে চাই থাকিব।
এতিয়া আমি সন্ধিয়া সময়ত ওলাই আহিছো যেনে কিবা এটাতো খাবই লাগিব এতিয়া আমি কিবা এটা খাম কি খাম বাৰু ৰুটি এতিয়া আমি ৰুটি খাম হেল্ল' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই